লাগে আকৰ্ষণ বাৰু এটা জোক চাওক গাইছ হে গাইছ হোৱাটছআপ গুড মৰ্ণিং গাইছ আপোনালোকে চাওক মোৰ বেকগ্ৰাউণ্ডটো চাওক এবাৰ গোটেই গ্ৰীণ 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 আপোনালোকে চাগে ধৰিব পাৰিছে গোটেই গ্ৰীণ গ্ৰীণ দেখা পাই পেলাই মানে মই ক'ত আছোঁ বৰ্তমান মই আছোঁ বৰ্তমান আমাৰ গাঁৱত মানে যোৱাকালি আহিছিলোঁ তো যোৱাকালি আবেলি আহিলোঁ আমি ৰাতি থাকি দিলোঁ ইয়াতে তো আজি মানে অলপমান এনেই আহিছোঁ এইফালে ওলাই আৰু মেইন প্লেনটো হ'ল আপোনালোকে থাম্বনেইলৰ টাইটেল চাই গম পালে চাগে মানে আমি খাল সিঁচিব আহিছোঁ ডোং এটা মানে যিটো পানী বৈ যায় পথাৰত পানী ওলাই তাৰ পৰা তাতে ডোং এটা আছে তো ডোংটো আমি সিঁচিম এতিয়া তো খুৰা আৰু ভাইটি এটা লাগি আছে মই অকণমান ইফালে আহিছোঁ এইফালে আমাৰ পথাৰৰ ওচৰখিনিত খালটোৰ ওচৰত মানে পুখুৰীটোৰ ওচৰত আহিছোঁ অকণমান তো মানে সৰুকৈ ব্লগ এটা বনাই দিওঁ বুলি ভাবিছোঁ নে কি তো সেইকাৰণে মানে ভাবিছোঁ ব্লগটো শ্বুট কৰিয়ে দিওঁ যেতিয়া আৰু এইফালে বেলেগ কণ্টেণ্টো নাই মোৰ বহুতদিন কণ্টেণ্ট চণ্টেণ্ট পোৱা নাই সেইকাৰণে ভাবিলোঁ ব্লগটোৱে বনাই দিওঁ গতিকে কি কৰোঁ কি নকৰোঁ চাওক আপোনালোকে আৰু কেনেকৈ খান্দিছোঁ কেনেকৈ মাছ ধৰোঁ সেইবিলাক দেখাম আৰু গাঁৱত আহিছোঁ যেতিয়া তো চাওক ধুনীয়াকৈ আমাৰ লগত ভিডিঅ'টো এনজয় কৰক আৰু কোনে কোনে গাঁও ভাল পায় সেইবিলাক কমেণ্ট কৰি জনাব তল কমেণ্ট কৰক তো গাইছ ব'লকচোন চাওক কোনে কি কৰি আছে ভাইটিহঁতে তো গাইছ আমাৰ লগত আৰু এজন আহিছে চাওক এইটো মুকু এই মুকু এইফালে চা এই চা মুকু এইফালে চাওক এইটো ডোংটো মানে এনেকৈ বৈ গৈছে এইটো এইফালে এনেকৈ বৈ গৈছে আৰু এইফালে এনেকৈ আছে এইটো এইফালে আছে দীঘলকৈ তো এইফালে খুৰা আৰু ভাইটিয়ে পূৰা সিঁচি আছে ডোংটো মই সিঁচিম অকণমান পিছত অলপ আধা পানী যাই লওক তাৰপিছত সিঁচিম মই গাইছ এইবিলাক কামত মই ইমান এক্সপাৰ্ট নহয় ভাইটি বেছি এক্সপাৰ্ট মানে তাৰ ৰাপটো বেছি আছে মোৰো ৰাপ আছে বাট কিন্তু মই ইমান ভালকৈ গম নাপাওঁ কেনেকৈ কি কৰে সি জানে ভালকৈ তো সেইকাৰণে সি আৰু খুৰা সিঁচি আছে গোটেইটো তো মই অলপ পিছত চেষ্টা এটা কৰিমগৈ তো চাই থাক তো গাইছ মই এতিয়া এখন ড্ৰোন বনাম ইয়াতে তো আপোনালোকে চাওক বাঁহেৰে ড্ৰোন এখন বনাম তো ড্ৰোনৰ শ্বট কেইটামান ল'ম তো চাওকচোন আপোনালোকে গম পাই নে নাপায় চাওঁ তো গাইছ ইফালে ভাল কাটি লৈ আহিলোঁ মই পাতকেইটা গৰুকেইটাক দি লওঁ মই হাততে খাই লওঁ ফাইনেলি ড্ৰোন বনোৱা হৈ গ'ল মানে ড্ৰোন মানে কি আৰু চাওক আপোনালোকে মানে এডাল বাঁহ এডাল দীঘল বাঁহ এডাল খুব দীঘল বাঁহ এইটো ইমানমান দীঘল হ'ব মানে দীঘল আছিলে আৰু সৰু বাঁহ নাছিলে তো তাৰ আগত এই টাইপৰ এই মানুহটো বান্ধি লৈছোঁ মই এনেকৈ এনেকৈ বান্ধি লৈছোঁ এতিয়া ইয়াত এনেকৈ কেমেৰাটো ফিটিং কৰি দিম দি পেলাই মই তলত ধৰিম আৰু ওপৰত এনেকৈ ঘূৰাই থাকিম তো চাওঁ কেনেকুৱা ফুটেজ আহে ড্ৰোন টাইপ ফুটেজ আহে নাহিবও পাৰে হয়তো চাওঁ আৰু কেনেকুৱা ফুটেজ আহে এনেকুৱা ট্ৰাই কৰি আপোনালোকে ড্ৰোন শ্বটটো দেখিলে কেনেকৈ কি কৰিলোঁ মানে কি আৰু এনেই অকণমান
চালোঁ কেনেকৈ কি কয় বাঁহেৰে বনাই চালোঁ মানে ষ্টেবিলিটি আছিলে ফোনত সেইকাৰণে মানে চালোঁ বনাই পেলাই এতিয়া আকৌ এই জেগালৈকে আহিছোঁ গাইছ আপোনালোকে এবাৰ চাওকচোন বাৰু কেওফালে সেউজীয়া মানে গোটেই গ্ৰীণ বাপৰে ভাই চাহা মানে চকু চাট মাৰি ধৰিছে আৰু লাহে লাহে আঘোণ পুহ এনেকুৱা মাহত আহিলে আকৌ এইবিলাক গ্ৰীণ নহয় সেইবোৰ সোণগুটি দেখা পাব মানে সোণালী গল্ডেন কালাৰ দেখা পাব কাৰণ ধানবোৰ পকিবলৈ আৰম্ভ কৰিব তেতিয়া তো খুব ভাল লাগিব মানে গাঁৱত মানে ভালে লাগে কিন্তু বেছিকৈ ভাল লগা সময়খিনি হ'ল এই ধানৰ সময়খিনি আৰু ধান কটা সময়খিনি মানে তো গাইছ অকণমান বহিলোঁ ইয়াতে অকণমান দেৰি বহিলোঁ 10 মিনিটমান হ'ল বহা তো তালৈকে যাম তাতে ভাইটিয়ে মাত দিছে বোলে পানী শেষ হ'ল মাছ ধৰিবলৈ ইয়াতে তো তাতে মাছ ধৰিমগৈ তো অকণমান দেখা পালোঁ কি মাছ পোৱা কেনেকৈ মানে অসমৰ সুযোগ্য সন্তান জিতে বৰ্তমান অলিম্পিকত যাবৰ কাৰণে প্ৰেক্টিছ কৰি আছে জেভলিন থ্ৰ' কৰি মই এতিয়া পূৰা সোণৰ পদকটো ভালে যি পদক গোটেইকেইটা ময়ে আনিম ৰেডি পূৰা Oh my God! গাইছ পানী চানী হৈ গ'ল শুকোৱা আৰু অলপমান আছে সিঁচিব এতিয়া খালৈদি লৈ যাম খালৈ যায় মাছ ধৰিম পূৰা তো ৰ'ব দেখাই আছোঁ এইফালে পানী শেষে হ'ল সেয়া মাছ চাওক এইফালে মাছ চাওক সৰু সৰু দকিনা মাছ এইফালে পূৰা নামচি মানুহবিলাক মাছবিলাক ধৰ মই যাই আছোঁ দগাই আছোঁ ৰ'ব অলপ মাছ ধৰোঁ তো আপোনালোকে ইয়াৰ পৰা চৰ্টকেইডাল পূৰা ভাইটি আৰু কণ খুৰা এইফালে পূৰা মাছ আহি আছে এইফালে চাওঁ মাছবিলাক পানী কমি গ'লে এইফালে চাওক দকিনা মাছ বহুত দকিনা মাছ আছে আৰু মই দেখাইছোঁ কি বস্তু এটা পালোঁ আপোনালোকক গাইছ মই পানীত বহুত দেৰি থকা নাই মানে শিঙি মাছ বা এনেকুৱা টিঙৰা মাছ থাকিলে মোক বিন্ধি দিব আকৌ অৱস্থা সেই হ'ব আগতে বহুত বিন্ধিছিলে এইফালে চাওক সেয়া তেজ ওলাই গ'ল কেঁকৰাই বিন্ধি দিলে মোক কেঁকৰাই বিন্ধি তেজ ওলাই দিলে গাইছ ইয়াক যাব দিওঁ মোৰ অৱস্থা বেয়া কৰি দিলে ই নহ'লে থাকিলে আৰু অৱস্থা বেয়া কৰিব তই যা ভাই গাখীৰ চাহ আৰু ভুজিয়া আহি গ'ল এতিয়া খুৰীদেউ আৰু মায়ে ঘৰৰ পৰা গাখীৰ চাহ আৰু ভুজিয়া লৈ আহিলে এতিয়া পথাৰৰ মাজত খাম অৱস্থা বেয়া খামত মই বাৰু একো কাম কৰা নাই ভিডিঅ' বনাইছোঁ তথাপি গৰমত খাইম যামি অৱস্থা বেয়া হৈছে মোৰ কি এইটো মোৰ কণ খুৰা তো চাহখিনি খাই লওঁ মাছ ধৰা দেখাই আছোঁ আপোনালোকক আৰু নোৱাৰি গাইছ থাকিব বহুত গৰম মানে ইয়াতে মাছকেইটা চাওক সেই মাছ চাওক তো গাইছ এইফালে মাছ চাওক যিখিনি পানী সিঁচা আছিলে এই জালখন দিয়া আছিলে তাতে ইয়াতে দকিনা মাছ বহুত দকিনা মাছ আছে ইয়াতে তো এইবিলাক মানে জাল দিয়া আছিলে পানী পেলাবৰ কাৰণে তাতে দকিনা মাছ জমা হৈছে আহি দৰিকণা মাছ পূৰা এইফালে চাওক আপোনালোকে সেয়াই এইফালে খালিচা হৈ গ'ল আমাৰ এইফালে মাছ চাছ ধৰা হৈ গ'ল মাছ বহুত পোৱা নাই কম মাছ পাইছোঁ বাৰু আমি তো এইফালে খুৰাই পানী এৰি দিলে দেখাই আছোঁ আপোনালোকক পূৰা খলখলিলে শব্দ চাওক এইখিনি চাওক মাছ পালোঁ সেয়া পূৰা ঘৰৰ মাছ একদম খালৰ মানে বনৰীয়া খালৰ মাছ চাওক এইফালে মাছ চাওক আধা খালৈ মাছ পালোঁ পূৰা তো গাইছ আমাৰ মাছ ধৰা হৈ গ'ল এতিয়া ভাইটি মই আৰু খুৰা আমি গা ধুই খালোঁ নামি ইয়াতে তো অৱস্থা বেয়া গৰমত মই মাছ ধৰা নাই কিন্তু কেঁকোৰা হাত চেপি পেলাই তেজ উলিয়াই দিলে পানী কিন্তু তামাম গৰম হৈ আছে তো দ আছে খালটো এইটো চাওক আপোনালোকে JCB-ৰে খুন্দিছিলে আৰু মাছ চাছ যোৱা হয় এইবিলাক খুব পানী হৈ গ'ল এতিয়া গা ধুম অকণমান আৰু মই এইটো খাল চাওক তো মোৰ নিচিনা এজন মানুহ মানে দুজন মানুহ খালটো তল যাব তো গা ধুম গা পা ধুই চৰ্টকেইটা দেখাই আছোঁ আপোনালোকে মই নামি যাওঁ তললৈকে চচপেন খুলি লওঁ ভাইটিয়ে কেমেৰাটো ধৰিব সি দেখাব মই কি কৰোঁ তো আপোনালোকক অকণমান চাই লওঁ এইখিনি গাইছ জানো দ বুলি জানো তো গাইছ সেইখিনি অকণমান মই তলতে আছোঁ পাৰতে আছোঁ এইখিনি পানী হোৱাৰ কাৰণে পাৰলৈকে পানী আহিছে গপ নহয় গাইছ ফোন যদি পানীত যায় কি লাগিল ভৰিটো মুল্লুক তো গাইছ এইফালে সাঁতোৰ অকণমান গা পা ধুওঁ তল যাম মই এতিয়া এইফালে গাইছ
এই ভৰি দেখা গম পাইছোঁ এই তল পালোঁ আহি এইখিনি পালোঁ আহি মাছ পালোঁ আহি এতিয়া ডুবু ডুবু অৱস্থা So guys, it's গাঁও আমাৰ গাঁও গাছ এখনতে সাঁতুৰি আছোঁ মই পানীত 5 ফুটত পানী মাৰ গাইছ ফোনত পানী সোমাল মই তলত গৈছিলোঁ ভৰি আকৌ লগ নাপাওঁ আকৌ আহিলোঁ তো হ'ল আৰু নোৱাৰি দূৰ কৰিব বহুত ৰিক্স ফোন বেয়া হৈ গ'লে শেষ অৱস্থা বেয়া হৈ যাব মোৰ দেউতাই মোৰ পিঠি ফালি দিব ফোন বেয়া হ'লে হুই হুই ৰ'ব মই জঁপিয়াম সেইটো ভাইটিয়ে ক্লিপটো ল'ব ৰ'ব চামনো তো গাইছ ভাবিছিলোঁ তাৰ পৰা জঁপিয়াম বুলি সেইটো পাৰৰ পৰা কিন্তু ইমান ৰিক্স নলওঁ আৰু মানে পাৰটো ভালেখিনিলৈকে আছে যদি জঁপিয়াই দিওঁ আকৌ মাটিতে খুন্দা খাই যাম তো ভাগৰ লাগি গ'ল সাঁতুৰি ৰ'ব বহুতখিনি এনজয় কৰিলোঁ মানে মাছ বহুত পোৱা নাই তথাপিও মানে কি মাছ পোৱা নবৰ ডাঙৰ কথা নহয় এণ্টাৰটেইন মানে এনজয় হ'ল আমাৰ ইয়াত আহি পেলাই তো গাইছ আমি গাঁৱত আহিছিলোঁ আপোনালোক দেখাই পাইছে হেই যাবি তো এইফালে চাওক এইটো ভাইটি সি তলতে সাঁতুৰি আছে দূৰত যাব নোৱাৰে সি এতিয়া দূৰত যোৱাটো মানে ভয় হয় কাৰণ মোৰে দুটা মানুহ তল যাব JCB খুন্দা হয় খালটো তো মাছ বহুত পোৱা নাই মাছ পোৱাটো ডাঙৰ কথা নহয় যিখিনি এনজয় হ'ল মানে এণ্টাৰটেইন কৰিলোঁ সেইখিনি বেছি ইম্পৰ্টেণ্ট কাৰণ এনেকুৱা আৰু এণ্টাৰটেইন কেতিয়াও নহয় আজি যিখিনি হৈ আছে সেইখিনি আজি এনজয় কৰক কালি অহাকালি ফিউচাৰটো ভাবিব নালাগে মানে আপোনালোক এটা কথা কওঁ প্ৰেজেণ্টত যি কৰি আছে সেইখিনি এনজয় কৰা সেইখিনি কৰি যাওক ফিউচাৰক ভাবিলৈ টেনশ্যন কৰিব নালাগে গাইছ তো এইটো কি দেখাইছোঁ গম নাপাওঁ মই ভালকৈ মানে যিখিনি দেখাইছোঁ গোটেই ৰকৈ দেখাইছোঁ মই কোনো কাট কুট একো কৰা নাই তো যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু কমেণ্ট কৰি জনাব কোনে কোনে গাঁও ভাল পায় তো ভিডিঅ'টো এইখিনিতে সামৰিছোঁ গাইছ এতিয়া ভাগৰ লাগিছে গা পা ধুওঁ ঘৰত গৈ ৰেষ্ট লওঁ হা যাম তো ৰেষ্ট লওঁ গাই অকণমান আৰু 2টা বাজিব হ'ল আৰু আমাৰ ফেমিলিটোক আগবঢ়াই নিয়ক সহায় কৰে ইউটিউব ফেমিলিটোক ইমানখিনিয়ে টাটা বাই বাই আকৌ লগ পাই আছোঁ নতুন এটা ঠাইত নতুন এটা ভিডিঅ'ত বাই বাই